নমস্কাৰ আজি আমি জানিবলৈ চেষ্টা কৰিম আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে পুত্ৰ টেড লিংকনৰ শিক্ষকলৈ এখন মূল্যৱান চিঠি মহাশয় মই ভাবোঁ যে মোৰ ল'ৰাটোৱে শিকিব লাগিব সকলো মানুহে সত্যনিষ্ঠ নহয় কিন্তু আপুনি তেওঁক পাৰিলে শিকাওক কিতাপৰ মহিমা কিন্তু লগতে এখন হেউজিয়া পাহাৰীয়া ঠাইত ৰ'দে ফুলে উৰি ফুৰা মৌমাখি পখিলা আকাশত উৰি ফুৰা চৰাই আদিৰ শাশ্বত ৰহস্যবোৰৰ বিষয়ে ভাবিবলৈ নীৰৱ সময় দিয়ক স্কুলত তেওঁক শিকাব যে কাৰোবাক প্ৰবঞ্চনা কৰাতকৈ হাৰ মনাটো বেছি সন্মানজনক নিজৰ ধাৰণাৰ ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁক শিক্ষা দিয়ক যদিও প্ৰত্যেকজন মানুহে কয় যে তেওঁ ভুল ভদ্ৰ মানুহৰ লগত নম্ৰ হ'বলৈ আৰু অভদ্ৰ মানুহৰ লগত কঠোৰ হ'বলৈ তেওঁক শিকাব যেতিয়া প্ৰত্যেক মানুহে ৰাজপথৰ সমদলত চামিল হয় তেতিয়া এনে মানুহৰ জুমক অনুসৰণ নকৰিবলৈ মোৰ ল'ৰাটোক শিকাব সকলো মানুহৰে কথা শুনিবলৈ তেওঁক শিকাব কিন্তু সত্যৰ চালনীৰে চালি সৰকি অহা কেৱল ভালখিনিহে গ্ৰহণ কৰিবলৈ ক'ব যদি পাৰে তেওঁক শিকাব যে চকুলোত কোনো লাজ নাই অসৎসকলক বিদ্ৰোহ কৰিবলৈ শিকাব আৰু সাৱধান কৰি দিব অতি মিষ্টভাষীসকলৰ পৰা তেওঁৰ শক্তি আৰু মেধাক সৰ্বোচ্চ মূল্য দিয়াজনৰ ওচৰতে সপিবলৈ শিক্ষা দিব কিন্তু মানুহৰ মন প্ৰাণৰ লগত কোনো দৰদাম নকৰিবলৈ শিকাব যে এনে লাভ কৰা লাখ টকাতকৈ শ্ৰম কৰি পোৱা এটকাৰ মূল্য বেছি যেতিয়া নিজকে সঠিক পথত থকা বুলি ভাবে তেতিয়া কোলাহলৰ মাজত কাণ বন্ধ কৰি অটল হৈ থাকি যুঁজি যাবলৈ ক'ব তেওঁক কথাবোৰ নম্ৰতাৰে শিকাব কিন্তু তেওঁক লাই নিদিব কাৰণ উত্তম দিশাক একমাত্ৰ জুইত পৰিহে পৰীক্ষা কৰি চাব পাৰি ধৈৰ্যশীল হ'বলৈ তেওঁক সাহস দিব নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিবলৈ ক'ব কাৰণ তেতিয়াহে তেওঁৰ আস্থা থাকিব মানৱ জাতিৰ ওপৰত এয়া এটা ডাঙৰ কাম মোৰ পুত্ৰ এটা কণমানি ভাল ল'ৰা আপুনি বাৰু চাওকচোন কি কৰিব পাৰি ইতি আব্ৰাহাম লিংকন